ওম সাই ৰাম। কাম এটা আছে তাত মই যাব লাগে, সেইকাৰণে মাতিছিল আপোনাৰ 9:30 বজাত। এতিয়া বাজিল কেইটা বাজিল তো এতিয়া বাজিল 11টা বাজে আৰু ঘড়ীটো মৰা আছে মোৰ, সেইকাৰণে আজি ঘড়ীটো দেখাব পৰা নাই। এই 3টা বাজি আছে ঘড়ীটোত ৰখাই। তো মোৰ চব ৰেডি হ'ল, সেইটো মোৰ অনবেজ আহি ইমান যাম এইখিনি মানে আজি ওপৰত বৰষুণো দিছে ন, সেইকাৰণে যেন আজি কলেজ আছে, অফিচ আছে। মৰ্ণিং যোনটো চাহ কাপ খাওঁ ন, আজি সেই চাহকাপটো খাই পেলাই মোৰ আজি ভাল লগা নাই আৰু মানে মনটো চকুন পোৱা নাই। সেইটো কাৰণে মই চাহ খাবলৈ বিৰাট মন গৈ আছে। এতিয়া ভাল চাহ ক'ত পোৱা যায়। ওম সাই ৰাম। মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ। মৰ্ণিং চাহটো যদি আপোনাৰ চেটিছফেকশ্যন নহয় বা মৰ্ণিং চাহটো খাই পেলাই যদি আপোনাৰ ভাল নালাগে, আধুৰা কিবা লাগি থাকে, তো সেইটোৱে মোৰ হৈছে, কিবা আধুৰা লাগি আছে। মোৰ গলটো শুকাই আছে, পেটত ভোকটো শেষ হোৱা নাই। মই ব্ৰেকফাষ্ট কৰাৰ পিছতো এইটো মোৰ মৰ্ণিং চাহটো খাব লাগিব ক'ৰবাত বেলেগত। মই ব্ৰেকফাষ্ট ক'ব কাৰণে একচুৱেলি মই চাহ লাভাৰ কি লাভাৰ। এটা মোৰ ফেভৰেট জেগা আছে ত্ৰিনয়ন বুলি, তাত চাহ বঢ়িয়া পায়, তাত যাই খাই আহোঁ নেকি সেইটো ভাবি আছোঁ। আৰু আমাৰ স্কুটি, আমাৰ এইটো এণ্ট্ৰক দাদা, ইয়াৰ প্ৰব্লেম মই গম পাইছোঁ। আপোনাৰ ইয়াৰ ৰেচটো আপোনাৰ কমি গৈছে, সেইটো কাৰণে স্কুটিটো বাৰে বন্ধ হৈ যায়। আৰু মই এতিয়া ছাৰ্ভিচিং কৰা নাই কাৰণ ইয়াত আপোনাৰ যেতিয়া ছাৰ্ভিচিং কৰা টাইম আহে তেতিয়া এটা আপোনাৰ স্ক্ৰু এটা আহে, যোনটো মই টাইমিং দিয়ে আৰু কি ছাৰ্ভিচিং কৰিব লগা হৈছে। যদি অহা নাই এইটোৰ কাৰণে মই এতিয়া ছাৰ্ভিচিং কৰা নাই মই। আৰু বতৰো বেয়া, ইয়াৰ ছাৰ্ভিচ চেণ্টাৰটো আছে আপোনাৰ চানমাৰি, সেইটো কাৰণে বৰষুণ বতৰ এনেও তাত যাম, মই যোৱা নাই কিনে। ইয়াত ইণ্টাৰভিউটো দি আহিলোঁ, অহাৰ পিছত ইয়াতে জনাম বুলি ক'লে কি এতিয়া ঠিক আছে, ভালেই গ'ল ইণ্টাৰভিউটো। এতিয়া মই ঘৰখিনি হ'লোঁ আৰু, কিন্তু যোৱাৰ আগতে মই কৈছিলোঁ মোৰ ব্ৰেকফাষ্ট আজি কমপ্লিট হোৱা নাই। একাপ চাহ খাব যাওঁ। এতিয়া মই ক'ত যাওঁ বহুত ভাবিলোঁ, ভাবাৰ পিছত এটা আইডিয়া আহিল, আপোনাৰ ভাঙাঘৰ ত্ৰিনয়ন য'ত ইয়াৰ চাহটো একদম ফাৰ্ষ্ট ক্লাছ চাহ বনায়। তো ইপিনে আহিলে ইয়াৰ একবাৰ চাহটো খাই চাব, তাৰপিছত ক'ব কেনেকুৱা টেষ্টি চাহ।
আপোনাৰ এইপিনৰ পৰা ৰাইট চাইড থাকি কিনে CMC এক্সপ্ৰেছলৈ যাব লাগিব। বহুত দিন অহা নাছিলোঁ এইপিনেদি টিভি টাৱাৰ ছাইডেদি। আজি ভাবিলোঁ টিভি টাৱাৰ হৈ যাওঁ, যিহেতু আজি বহুত ৰ'দ হয় আৰু টিভি টাৱাৰ অলপ ঠাণ্ডা হয়, চ' ছায়া গছৰ তলে তলে গুচি যাওঁ আৰু। এইটো আপোনাৰ টিভি টাৱাৰ। টিভি টাৱাৰ সেইটো চাইডে গ'লে আপোনাৰ বহুত ধুনীয়া চিনাৰী আছে। আৰু এইকেইখন গাড়ী যায় আছে, এই চাইডে গ'লে আপোনাৰ এটা বেলেগ এটা গাঁও এখন আছে, বহুত ধুনীয়া গাঁও এখন। সেইপিনে মই গৈছিলোঁ আপোনাৰ 3 বছৰ আগতে, বিৰাট ধুনীয়া গাঁও এখন। পুলিচৰ গাড়ীখন সদায় ইয়াতেই থাকে ডেইলি। আহি পালোঁ দে কিবাকে, গৰম ন, সেইটো কাৰণে কি কৰিম আৰু। বিৰাট গৰম। এতিয়া ভাত খাওঁ, তাৰপিছত কি কৰোঁ নাজানো।